হ'ব আহিবাচোন তুমি এতিয়া এইটো আগষ্ট সোমালে ন মই তোমাৰ ভিতৰতে ক্লিয়াৰ কৰি যাম বাৰু হ'ব বস্তু চব পামেই হ'ব ঠিক আহি পিনে তাৰপৰা আহি পিনে পালোহি ধেমাজি চিলড্ৰেন পাৰ্ক তো নমস্কাৰ দোস্ত আজি বহুত দিনৰ মূৰত আকৌ ব্লগিং ষ্টাৰ্ট মানে এইকেইদিন অলপ কামত বিজি হৈ আছিলোঁ তো ব্লগ দিব পৰা নাই আজি আকৌ বহুত দিনৰ মূৰত ওলাই আহিছোঁ অলপ তো আজি দোকানো বন্ধ ডিউটি নাই আজি তো যিহেতু আজিতো ডিউটি বন্ধ হয় আজি বিশেষকৈ তেনেকৈ ক'তো ওলাই যোৱা প্লেনিং নাছিলে তো আগবেলাটো যোৱা নাই ক'তো এতিয়া 4:30 বাজিলে আৰু লগতে আমাৰ ৰাস্তাটো অৱস্থা দেখিবলৈ পাইছে একেবাৰে বেয়া কণ্ডিশ্যন হৈ আছে বৰষুণ দিলেতো আৰু বেয়া হৈ থাকে আগতে কৈছোঁ মই আগৰ লগত ৰাস্তাটোৰ কথা আকৌ নতুন চাগে সকলোও বুজি পাইছে চাগে কেনেকুৱা হৈ থাকে আমাৰ ৰাস্তা আজি অলপ শুকাইছে ৰ'দটো উলিয়াইছে তো আজি তেনেকৈ কোনো মোৰ লগত নাই আজি অকলে মই সকলো কামে কামে বিজি অকলে আহিব লগা হৈছে তো ব'লক আজি অকলেই যাওঁ একচুৱেলি আজি যোৱা প্লেনিং এটা আছিলে পাহাৰ ছাইডত কিন্তু মই আৰু এইটো মই আৰু লগৰবিলাক তেনেকৈ নিমিলেগৈ তো বেলেগ এদিনা নেক্সট ৰাইডত যাম অলপ দূৰত পাহাৰ ছাইডত আজিতো এনেই অলপ ঘূৰিবলৈ আহিলোঁ তাতে মোৰ বাইকখনৰ কথাটো গম পাই চাগে অলপ কণ্ডিশ্যন বেয়া হৈ আছে আজি তাতে বুধবাৰ টাউন চিলাপথাৰ টাউন বন্ধ যিহেতু তো মই আজি ভাল কৰিবতো নোৱাৰিম বেলেগ এদিনা আকৌ ট্ৰাই কৰিম মানে ভাল কৰিম বুলি কৈ আছে আৰু ভাল কৰি পোৱা নাই অলপতো প্ৰায় মোটামুটি ভাল কৰি দিলোঁ বাইকখন অলপ আছেগৈ এইটো মিটাৰ কেবুল লগাব আছে আৰু অলপ কিবা কিবি আছে বেয়া ঠিক কৰিব লাগিব লাহে লাহে টাউনৰ বাইকখন ফাৰ্ষ্ট আজি এতিয়া ধুৱাই লওঁগৈ গৈ লেতেৰা হৈ আছে আৰু অলপ পিছপিনে অলপ টিট কাটকৈ এনেকৈ কিবা চাউণ্ড এটা আহি আছে মানে যিহেতু বৰষুণ দিলে আমাৰ ৰাস্তাটো বোকা হৈ যায়তো বহুত এই বোকাত অহা যোৱা কৰি মানে বাইক একদম বেয়া কৰি দিছে দেখিবলৈ পাইছে এইফালে দোকান প্ৰায় বন্ধ কিছুমানে এখন খোলা আছে আৰু এইটো হৈছে আমাৰ চিলাপথাৰ ৰাসমন্দিৰ চাৰিআলি বুলি কয় আগৰ পৰা আহোঁগৈ বাইকখন ফাৰ্ষ্ট ধুৱাই লওঁ তাৰপিছত বাকী প্লেনিং হ'ব কি হয় টিলিঙা মন্দিৰ গৈছে নেকি টিলিঙা মন্দিৰ গৈছে তাকে মই এতিয়া বেলেগ এটা চাইডতে ওলাই যাওঁ অলপ অঁ আকৌ ডিপু যাবগৈ লাগে তেলো নাই যোৱা তো ফ্ৰেণ্ডছ এইখিনিতে লগৰজনক লগ পাইছিলোঁ তাকে ব'লক এতিয়া আকৌ আমাৰ ৰাইড ষ্টাৰ্ট তো এতিয়া আমি বৰ্তমান চিলাপথাৰটো লেখাবলৈ যোৱা ৰোডত হাজিৰ ব'লক লেটছ গো বাইকখন ফাৰ্ষ্ট ধুৱাই লওঁ তাৰপিছত বাকী কাম কৰোঁগৈ তো এইপিনে দেখিবলৈ পাইছে আমাৰ বাইকখন খাৰা হৈ আছে ইয়াত তো এতিয়া মানে কি ফাৰ্ষ্ট গাড়ীখন এখন ধুই আছে গাড়ীখনটো ধুই কমপ্লিট হ'লেই অলপ বাগি আছেগৈ তাৰপৰা বাইকখন ধুব তাৰপিছত যাওঁ আমি তেল ভৰাবলৈ তেলটো এতিয়া তাকে ক'ত ভৰাবলৈ চাই আছোঁ মানে লেখাবলৈ তেলটো অলপ ভাল আছে আমাৰ ইয়াতকৈ কিন্তু লেখাবলৈ অলপ দূৰ হৈ যায় বাইকখন একবাৰ চেক কৰোঁ গাইছ কি মজা লুকছ এটা আহিছে লাষ্টৰ লুকছটো পানী চানী মাৰি একদম ধুই ক্লিয়াৰ কৰাৰ পিছত একবাৰ দেখাম কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব
লুকছটো কেনেকুৱা আহিছে ফাইনেল লুকছটো মই দেখাই আছোঁ হ'ব। তো ফাইনেল গেছ ঘূৰি অহাৰ পিছত বাইকখনৰ ফাইনেল লুকছটো চব কি চেক্সি লাগি আছে এইটো চব পিছৰ পৰা চাই লওঁ এবাৰ শ্বাইনিংটো মজা দিছে তো বোলো এতিয়া আমাৰ আকৌ ৰাইড ষ্টাৰ্ট তো বাইকখনে অলপ মিছ মাৰি দিছে মানে এক্সেলডাল কিয় ধোঁতে এতিয়া পানী সোমালে চাগে ধোৱাৰ পিছত এনেকুৱা হয় কেতিয়াবা কেতিয়াবা অলপ চলাই দিয়াৰ পিছতে ভাল হৈ যাব নিজে নিজে তো আমাৰ এতিয়া প্ৰথম কামটো ফিনিছ হৈ গ'ল মানে বাইকখন ধোৱাৰ কামটো তো এতিয়া নেক্সট কাম হৈছে দ্বিতীয় কামটো হৈছে মানে ডিপুত গৈ পিনে পেট্ৰলটো ভৰোৱা মানে পেট্ৰল কৰোঁতে কম হৈ আছে বাইকত তো ব'লক এতিয়া পেট্ৰল ডিপু कैसा है आप ব্লক হৈ আছে নে অ' গাইছ বাইকখন চাওক চেক্সি এটা একদম ধুনীয়া লুকছ এটা আহিছে মানে ইয়াৰ জিকমিকনটো মজা লাগিছে পুৰা চলাক এই যাওঁগৈ তো গাইছ ফাইনেলি এতিয়া আমি ইয়াৰ ওলাইছোঁ মানে কিয় এতিয়াতো ইয়াততো বিশেষ কাম নাই আমাৰ তো এতিয়া বৰ্তমান যাব লাগে তেল ডিপু তো আগত গাড়ী দেখিবলৈ পাইছে ট্ৰেফিক লাগি আছে মানে কেছটো কি হ'ল আগত ট্ৰেইন আহিছিলে চাগে ৰেল গেটটো এতিয়া পেলাই দিলে এইপিনে এতিয়া এখন নতুনকৈ খুলিছে এমবজাৰ মানে চিলাপথাৰ বিশালৰ নিচিনা হ'ব চিলাপথাৰত মানে প্ৰথমতে বিশাল এখন খুলিলে তাৰপিছত ইয়াত এখন এমবজাৰ বুলি নামত খুলিছে এমবজাৰ বুলি কয় নতুন অপেনিং হৈছে কালি পৰহি বিশালৰ নিচিনা আৰু ইয়ালৈ একদিন একপাক আহিব লাগিব চিলাপথাৰতে যিহেতু খুলিছে নিজৰ ঠাইতে গাইজ বৰ্তমান আমি এতিয়া তেল ডিপু পাই গৈছোঁহি তো তেলটো ভৰাই লওঁ বাইকত যিহেতু তেল বহুত কমি আছে তো তেলটো আমি ফাইনেলি ভৰাই লওঁ এতিয়া তো গাইজ ফাইনেলি তেলটো ভৰাই হৈ গ'ল ব'লক এতিয়া আকৌ আমাৰ ৰাইড ষ্টাৰ্ট কৰোঁ লেটছ গো তো গাইজ একবাৰ ইয়াৰ পৰা ভিউটো চেক কৰক যি মজা ভিউ চেক দিছ ভিউ গাইজ এইবিলাক কাৰণতে মই ঘৰৰ পৰা ওলাই আহোঁ যেতিয়া নেকি এনেকুৱা এটা পৰিৱেশৰ মাজত মানে মোৰ মনৰ পচন্দৰ বাইকখন থাকে মোৰ লগত বাইক চলাই থাকোঁ তাৰ মাজত এনেকুৱা পৰিৱেশৰ মাজত গাইজ বুজাব নোৱাৰা এটা সুখ পাওঁ মনত যিটো মই ঘৰত থাকি নাপাওঁ ঘৰৰ একেবাৰে ওচৰতে থকা বুলি ক'ব পাৰি 5-10 কিলোমিটাৰ আঁতৰত ভিউটো চেক কৰক গাইজ একবাৰ গাই নদী ভিউ চেক কৰক কি সৌন্দৰ্য সেইপিনে ছানছেট হ'ব হৈ আছে তাতে ভিউ গাইজ নক'ব আৰু বহুতে এটা বেছিকৈ ভাল লগা টাইম মোৰ এইটো টাইম আৰু এই টাইমটোত মই ওলাই আহিছোঁ এতিয়া ৰাইডত প্ৰথমতে গাইজ বুজাব নোৱাৰা হ'ল তো গাইজ ধেমাজিৰ পৰা যদি কোনোবাই মোক ব্লগটো চাই আছে তো ধেমাজি নেক্সট বুধবাৰত ধেমাজি কোনডোখৰ ঠাইত যাব লাগে কমেণ্ট কৰিব তাতেই যাম সেই ঠাইডোখৰ ভালকৈ দেখাম
নেক্সট বুধবাৰে। তো ধেমাজি যদি কোনোবাই চাই আছে তো ক'ব ধেমাজিতে থকা ভাল লগা ঠাই এডোখৰ, তেতিয়া মই নেক্সট বুধবাৰত মানে তাতেই যাম। তো ধেমাজি ভাল লোকেশ্যন এটা কমেণ্ট কৰিব, নেক্সট বুধবাৰে তাত যাম। তো ইয়াতো এখন দলংখন ভাগি আছিলে, এতিয়া নতুনকৈ বনাইছে। আগতে ভাগি থাকোঁতে এইপিনে অহা যোৱা কৰে। ছাইডত সৰুকৈ দলং এটা বনাইছিলে, এতিয়াতো কমপ্লিট হৈ গ'ল বনাই, এতিয়া কোনো টেনশ্যন নাই। তো এইফালে ভিউটো চেক কৰক গাইজ, ভিউ ছানছেট। ইয়াত কিবা পুলিচৰ চেকিং চলি আছে, কিহৰ চেকিং নাজানো বাৰু। আমাৰতো টেনশ্যন নাই, আমিতো হেলমেট ধুনীয়াকৈ লগাই আহিছোঁ। তো ফাইনেলি গাইজ আমি আহি বৰ্তমান ধেমাজি টাউনত এণ্ট্ৰি। যদি হয় তাত পোৱা যায় 500 মিটাৰৰ 50 মিটাৰটো কেবুলডাল, তেতিয়া লগাই আনিম আৰু। তো ইয়াতে আছিলে দোকানখন, ঘৰত যাব লাগিব। তো ফাইনেলি দোকান পাই গ'লো এইখন। তো গাইছ এতিয়া আমি বৰ্তমান ৰাইডাৰ হাব, ধেমাজি ৰাইডাৰ হাব দোকান পাই গ'লো। মানে কি হ'ল, ইয়াত আমি এতিয়া আহিছিলোঁ পাম বুলি, 50 মিটাৰৰ চেঞ্চাৰডাল মানে কেবুলডাল। তো এতিয়া ইয়াতো নাই বুলি কৈছে, এইটো সপ্তাহৰ ভিতৰতে আহিব বোলে। বহুত পাবলৈ বহুত মুস্কিল গাইছ। তো এইখনে হৈছে দোকানখন। হ'ব আহিবাচোন। এতিয়া এইটো আগষ্ট সোমালে ন, মই তোমাৰ ভিতৰতে ক্লিয়াৰ কৰি যাম। অঁ হ'ব, বস্তু চব পামেই। অঁ হ'ব। অঁ ঠিক আছে। তো গাইছ এতিয়া ইয়াত পাম বুলি আহিছিলোঁ আশাৰে, ধেমাজি ৰাইডাৰ হাব দোকানত। কিন্তু ইয়াতো মানে চেঞ্চাৰ লাষ্ট 1 পিচ আছিলে। তো সেইটো এতিয়া বাইক এখন মডিফিকেশ্যন কৰি আছে, তাতে লগাই আছে। তো আজিতো নাপালোঁ এতিয়া। তো নেক্সট মান্থ চাওঁ, গ'লে মানে ফুল বডি এইটো চেফগাৰ্ড, তাৰপৰা 50 মিটাৰৰ কেবুলডাল, তেনেকৈ চববিলাক কৰি লগাই নিম। আৰু হেলমেটো ল'ব লগা আছে এটা। ইয়াতে আছে ধেমাজি পাৰ্ক, তাকে পাৰ্কতে একপাক সোমাই যাওঁ নেকি। এইখিনি টাইমত পাৰ্কত সোমায়ো ভাল লাগে। তো ব'লক পাৰ্কতে একবাৰ সোমাই যাওঁ, ধেমাজি চিলড্ৰেন পাৰ্ক। ব'লক ভিতৰত এণ্ট্ৰি মাৰোঁ। আগতে একবাৰ আহিছোঁ, কিন্তু ইয়াত মানে ব্লগ বনোৱা হোৱা নাই, এবাৰ ফাৰ্ষ্ট টাইম। তো গাইছ মই ইয়াত আহিছিলোঁ মানে কেছটো কি হ'ল, টিকেটটো লওঁতে মানে এইটো বাইদেউ দুজনী আছিলে তাত। মানে কেমেৰাটো যিহেতু অনে হৈ আছে, বাইদেউ দুজনীয়ে উঠাবলৈ অলপ মানা কৰিছে মানে,
সেইকাৰণে মই সেইডোখৰ দিব নোৱাৰিলোঁ ভিডিঅ'টো। তো এইখনে হৈছে ধেমাজি চিলড্ৰেন পাৰ্ক। এইপিনে দেখিবলৈ পাইছে বহুত ডাঙৰ গাইছ, বহুত ডাঙৰ এটা এৰিয়া। ডাঙৰ মানে ইভাগে বহল নহয়, বহুত লম্বা হৈ আছে, লম্বা মানে বহুত লম্বা। তো ইয়াত ফেমিলি লৈ আহিব পাৰে কোনোবা যদি আহোঁ বুলি ভাবে। আমাৰ চিলাপথাৰৰ পৰাতো বেছি দূৰ নহয়, খুব বেছি 20 কিলোমিটাৰ। তো মই আপোনাক লৈ ল'লোঁ কেম্পা। গাইজ বহুত দুখ আহিল দেখোন, বহা জেগা পোৱাহিয়ে নাই। মানে য'তে চাইছোঁ ত'তে কোনোবা বহিয়ে আছে। তো গাইজ এতিয়া আমি পাইছোঁহি ধেমাজি চিলড্ৰেন পাৰ্ক। অকলে অকলে, বাকী কোনো নাই। তো মইতো যোনটো কামত আহিছিলোঁ সেই কামটোতো এতিয়া নহ'ল। এইপিনে আগলৈ ভিউটো একবাৰ চেক কৰোঁ গাইজ। ছানছেটৰ টাইম, ছানছেট অলৰেডি হৈ গ'ল। য়েল্ল' য়েল্ল' ভিউ আকাশৰ ওপৰত। এইপিনে কেম্পা। তো ফ্ৰেণ্ডছ, এতিয়া আমি ধেমাজি তাত ৰাইডাৰ হাবৰ দোকানত গৈছিলোঁ। ৰাইডাৰ হাব বুলি কোৱা মানে নামটো ৰাইডাৰ হাব হয় দোকানৰ। মানে ধেমাজিত মডিফিকেশ্যন কাৰ বা বাইকৰ চব মডিফিকেশ্যন কৰে। কিবাটো খাই দিলোঁ মানে অলপ আহি আছে। তো তাত আমি গৈছিলোঁ বাইকৰ মিটাৰৰ, মোৰ স্পীড মিটাৰৰ এইটো কেবুলডাল লগাবলৈ। তো কেবুলডালটো আজি নহ'ল, তাত লাষ্ট এপিচে আছিলে আৰু সেই পিছো লোকক এতিয়া লগাই আছে বেলেগ এখন বাইকত। তো মোৰ নহ'ল মানে চিলাপথাৰতো আমাৰ বিচাৰি পোৱা নাই। ধেমাজি আহিছিলোঁ সেইকাৰণে ধেমাজিটো আজি নাপালোঁ। তো নেক্সট টাইম আকৌ নেক্সট মান্থ মানে আগষ্টৰ মাহতে চাওঁ কি হয়। বাইকৰ অলপ মডিফিকেশ্যনো আছে মোৰ, তাকে যদি হয় আগষ্ট মাহতে কৰিম, আগষ্টৰ পৰা ছেপ্টেম্বৰ। তো আজি মই এতিয়া এইপিনে তাৰপৰা আহি পিনে পালোঁহি ধেমাজি চিলড্ৰেন পাৰ্ক। তাততো যিহেতু কাম নহ'লেই, এইপিনে মোৰ হেলমেট, তো এইপিনে চাবি ৰুমাল, এইপিনে হাতত এটা কেম্পা, বাছ। আৰু মই এইপিনে অকলে, আৰু মোৰ লগত কোনো নাই। তো তাকে এতিয়া লাহেকৈ 10-20 মিনিটৰ পিছত ঘৰত যাওঁ। তো আজি ব্লগটো ইমানেই আছিলে। আকৌ নেক্সট এটা ব্লগত লগ পাম। তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। তো আজিলৈ বাই বাই।